মাকুম 65 সংখ্যক মাকুম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2023-ৰ উদযাপন সমিতি সন্মানীয় সভাপতি ডাঙৰীয়া ইয়াত উপস্থিত আজি প্ৰথম মাকুম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2023-ৰ প্ৰথম দিনৰ প্ৰথমটো কাৰ্যসূচী পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ স্থলীত উপস্থিত থকা মাকুম কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ লগত জড়িত বিভিন্ন বিষয়ববীয়াসকল প্ৰাক্তন সভাপতি সম্পাদকসকল আজি আমাৰ মাজত উপস্থিত থকা অন্যান্য বিহুপ্ৰেমী ৰাইজসকল মই পোনপ্ৰথমে সকলোলৈকে মাকুম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2023-ৰ তৰফৰ পৰা সকলোলৈকে হিয়াৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আজি প্ৰথমটো দিনৰ আমি সকলোৱে গম পাই যে আচলতে মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত মাকুমৰ যিখন আচলতে গৌৰৱোজ্জ্বল 65 সংখ্যক যিখন মাকুম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ এই উৎসৱখনে আজি আহি 65টা বছৰ ভৰি দিছেহি আৰু এটা অতি গৌৰৱোজ্জ্বল এই 65 বছৰত ভৰি দিয়া এই বিহুখন যাতে মাকুমৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বীৰ লোকে আচলতে আমি উদযাপন কৰিব লাগিব আৰু আহিব লগা দিনত যাতে এই মাকুমৰ যিখন কেন্দ্ৰীয় বিহু এই বিহুখন অতি সফলভাৱে অতি সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিব লাগিব। গতিকে আমি সকলোলৈকে তাৰে আশা কৰিছোঁ আৰু আজি মাকুম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। বহাগৰ আটাইতকৈ শেষৰ কেইটা দিন আচলতে আমি শেষৰ দিনকেইটা বাছি লৈছিলোঁ। আজি প্ৰথম 13, 14, 15 অৰ্থাৎ বহাগৰ 29, 30, 31 এই 3টা দিনত আমি বাছি লৈছিলোঁ। আজি প্ৰথমটো দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি আমি খন্তেক আগতে আমাৰ পতাকা উত্তোলন হৈ গৈছে আৰু আমি এইখিনিতে ইয়াৰ পৰা আমি সকলোলৈকে ক্ষমা বিচাৰিছোঁ যিহেতুকে আমাৰ কিছু কাৰিকৰী অসুবিধা হোৱাৰ হেতুকে আমি উক্ত কাৰ্যসূচীটো সময়মতে অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। মই সকলোলৈকে পুনৰবাৰ শেষত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি দ্বিতীয়টো কাৰ্যসূচী স্মৃতি অৰ্পণ কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ। ধন্যবাদ। দুডাল মান কাটি লচোন। খালি প্রদীপ চাকি চুই দিয়া এনেকে মানে জ্বলাই আছে চাকিটো ওলাব হৈ গ'ল পুৰা